সাধনা গৃহলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সো আজি আমি টপিক নম্বৰ 3 লিটাৰেচাৰ এৱাৰ্ডছ অফ আসাম এইখিনি কণ্টেণ্ট আমি লৈ আহিছোঁ। সো আহক আমি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি আসাম ভেলী লিটাৰী এৱাৰ্ডৰ কথা চাওঁ। আসাম ভেলী লিটাৰী এৱাৰ্ড, যিটো হৈছে হায়েষ্ট লিটাৰী এৱাৰ্ড অফ আসাম। হায়েষ্ট লিটাৰী এৱাৰ্ড অফ আসাম। ইয়াতে এই এৱাৰ্ডটো কোনে দিয়ে? উইলিয়ামছন মাগৰ এডুকেশ্যন ট্ৰাষ্টে দিয়ে। উইলিয়ামছন মাগৰ এডুকেশ্যন ট্ৰাষ্টে দিয়ে। আৰু উইলিয়ামছন মাগৰ এডুকেশ্যন ট্ৰাষ্টে এইটো 1990 চনৰ পৰা দি আহিছে। উইলিয়ামছন মাগৰ হৈছে অসমৰ এটা প্ৰতিষ্ঠিত চাহ কোম্পানী, যাৰ আণ্ডাৰত বহুতকেইখন চাহ বাগান আছে। 1990 চনৰ পৰা এই আসাম ভেলী লিটাৰী এৱাৰ্ডটো দি আহিছে। আৰু ইয়াতে অসমীয়া ৰাইটাৰ হ'ব লাগিব আৰু তেওঁলোকে ভাল লিখিব লাগিব, হয়নে? এৱাৰ্ডটোত কি থাকিব? ইয়াতে এৱাৰ্ডটোত থাকিব, এৱাৰ্ডটোত 4 লাখ টকা কেছ থাকিব, 4 লাখ কেছ। তাৰপিছত এই স্ক্ৰলৰ মুগা চিল্কেৰে বনোৱা এটা স্ক্ৰল থাকিব আৰু স্পেচিয়েলি এটা ডিজাইন কৰা ট্ৰফি থাকিব। স্পেচিয়েলি ডিজাইন ট্ৰফি। আৰু ইয়াৰে ফাৰ্ষ্ট ৰেচিপিয়েণ্ট হৈছে ভৱেন্দ্ৰনাথ শইকীয়া। আৰু ইয়াৰে মষ্ট ৰিচেণ্ট বুলি ক'বলৈ গ'লে 2017 চনত দিয়া হৈছে। আৰু ইয়াক 3জন ব্যক্তিক দিয়া হৈছে। তেওঁকেইজন হৈছে এছে দৰ্জে থংচী, ৰীতা চৌধুৰী আৰু সানন্ত তাঁতী। এই 3জন ব্যক্তিক দিয়া হৈছে। ইয়াৰ পিছতে আমি আসাম পাব্লিকেশ্যন ব'ৰ্ড যোনটো এৱাৰ্ড আছে তাৰ আমি আহোঁ। আসাম পাব্লিকেশ্যন ব'ৰ্ড এৱাৰ্ড। আসাম পাব্লিকেশ্যন ব'ৰ্ড এৱাৰ্ড আসাম পাব্লিকেশ্যন ব'ৰ্ড এৱাৰ্ড। এইটো কিমান চনৰ পৰা দি থকা হৈছে? এইটো 1973 পৰা দি থকা হৈছে। ইয়াতে 1973 পৰা 2020লৈকে এই এৱাৰ্ডটোত কি আছিলে? এই এৱাৰ্ডটোত আছিলে এটা মমেণ্টো, হয়নে? এখন প্ৰশংসা পত্ৰ আৰু ট্ৰেডিশ্যনেল ক্লথ পিচ, মানে আমাৰ গামোচা নহ'লে বা চেলেং চাদৰ, কোনোবা ট্ৰেডিশ্যনেল ক্লথ পিচ দিয়ে। আৰু লগতে 3 লাখ টকা দিয়া হৈছিলে 1973 পৰা 2020 চনলৈকে। ইয়াৰ ফাৰ্ষ্ট ৰেচিপিয়েণ্ট আছিলে, তেওঁ কোন আছিলে? ভৱেন্দ্ৰনাথ শইকীয়া, হয়নে? ফাৰ্ষ্ট ৰেচিপিয়েণ্ট কোন আছিলে? ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়া। আৰু ইয়াৰে নভেল কি আছিলে? নভেলখনৰ নাম আছিলে সেন্দুৰ। আৰু এইটো যোনটো পাব্লিছ হ'ব লাগিব, যোনখন গ্ৰন্থ পাব্লিছ হ'ব লাগিব, মানে যোনখন গ্ৰন্থৰ বাবে পাব্লিকেশ্যন
বোৰ্ড এৱাৰ্ডটো দিব সেই যোনটো গ্ৰন্থ বা যিখন কিতাপ সেইখন প্ৰিভিয়াছ তিনিটা বছৰত পাব্লিছ হ'ব লাগিব। 3টা বছৰত পাব্লিছ হোৱা কিতাপকহে মানে তেওঁলোকে কনচিডাৰ কৰিব, তাৰ আগৰ কিতাপক কনচিডাৰ নকৰে। তাৰপিছতে এইটো গম পালে। তাৰপিছতে 2012 পৰা 2012 পৰা 2020 এইটো কি কৰা হ'ল, লাইফ টাইম এচিভমেণ্ট হিচাপে দিয়া হ'ল। যোনটো গ্ৰন্থৰ কিতাপৰ বাবে দিছিলে 1973 চনৰ পৰা 2012 চনলৈকে কিতাপৰ বাবে দিলে। তাৰপিছত আকৌ 2012 পৰা 2020 কি কৰিলে, 2012 পৰা 2020 এইটো লাইফ টাইম এচিভমেণ্ট হিচাপে দিয়া হৈ গ'ল। লাইফ টাইম এচিভমেণ্ট হিচাপে দিবলৈ ধৰিলে। মানে ইয়াৰে ফাৰ্ষ্ট ৰেচিপিয়েণ্ট আছিলে, যোনটো লাইফ টাইম এচিভমেণ্ট দিছে তেতিয়াৰ পৰা ফাৰ্ষ্ট ৰেচিপিয়েণ্ট হৈছে লক্ষীনন্দন বৰা, হয়নে? লক্ষ্মী নন্দন বৰা। তাৰপিছতে 2021 চনৰ পৰা, মানে 2020 লাইফ টাইম এচিভমেণ্ট হিচাপে দিলে, 2021 চনৰ পৰা কি কৰিলে তেওঁলোকে, 2021 চনৰ পৰা তেওঁলোকে কি কৰিলে, এইটো চেঞ্জ কৰি দি কি কৰিলে, প্ৰকাশন পৰিষদ সাহিত্য বঁটাৰ নাম কৰি দিলে। যোনটো পাব্লিকেশ্যন ব'ৰ্ড এৱাৰ্ড আছিলে তাৰ নামটো চেঞ্জ কৰি কি কৰিলে, প্ৰকাশন পৰিষদ সাহিত্য বঁটা। আৰু যিখন কিতাপৰ বাবে অথৰজনক দিয়ে সেই কিতাপখনৰ যোনজন পাব্লিছাৰ তাৰ কাৰণে এটা এক্সট্ৰাকৈ উলিয়ালে কি, পাব্লিছাৰ এৱাৰ্ড বুলি এক্সট্ৰাকৈ উলিয়ালে। পাব্লিছাৰ এৱাৰ্ড মানে 2টা এৱাৰ্ড উলিয়াই দিলে। এটা হৈছে প্ৰকাশন পৰিষদ সাহিত্য বঁটা, যিটো কোনোবা এখন বুকৰ বাবে দিয়া হয়, আৰু বুকখনৰ পাব্লিছাৰ যোন হয় তাক কি দিয়া হয়, পাব্লিছাৰ এৱাৰ্ড দিয়া হয়। আৰু এইটো এৱাৰ্ডটো কি থাকে, 2 লাখ কেছ প্ৰাইজ থাকে, আৰু এখন চাইটেশ্যন থাকে, হয়নে? 2 লাখ কেছ প্ৰাইজ থাকে, এখন চাইটেশ্যন থাকে। প্ৰথম বছৰ 2021 চনত দিয়া হয়। ইয়াতে কি থাকিব, নভেল, হয়নে? নভেল থাকিব, শ্বৰ্ট ষ্টৰি থাকিব, আৰু কি থাকিব, পয়েট্ৰি। এইকেইটা বস্তু কনচিডাৰ কৰিব। ইয়াৰে ফাৰ্ষ্ট ৰিচিপিয়েণ্ট আছিলে কোন, ডক্টৰ নন্দিতা দেৱী, হয়নে? ডক্টৰ নন্দিতা দেৱী। তেওঁ কিহৰ বাবে পাইছিলে, তেওঁ নভেলখনৰ বাবে, নভেলখনৰ নাম কি আছিলে, বঙাল বহুদূৰ, হয়নে? বহুদূৰ। আৰু ইয়াৰ পাব্লিছাৰ এৱাৰ্ড কোনে পাইছিলে, পাব্লিছাৰ এৱাৰ্ড পাইছে আপোনাৰ জ্যোতি প্ৰকাশনে পাইছে, হয়নে? জ্যোতি প্ৰকাশনে পাইছে। জ্যোতি প্ৰকাশনৰ কোনে পাইছে, অ'নাৰ নগেন শৰ্মাই পাইছে, নগেন শৰ্মা। তাৰপিছতে 2024 চনত যোনটো এৱাৰ্ড দিয়া হৈছে, 2024 চনৰ মোষ্ট ৰিচেণ্ট বুলি ক'বলৈ গ'লে 2024 চনত দিছে। 2024 চনৰ মোষ্ট ৰিচেণ্ট এৱাৰ্ডটো কাক দিছে, এৱাৰ্ডটো দিছে য়ছে দৰ্জে থংচিক দিছে, হয়নে? য়ছে দৰ্জে থংচিক দিছে, আৰু এখন নভেলৰ বাবে দিছে, শ্বৰ্ট ষ্টৰিৰ বাবে দিছে। শ্বৰ্ট ষ্টৰিখন নামটো কি, ধাৰ আৰু অন্যান্য গল্প। ধাৰ আৰু অন্যান্য গল্প। আৰু ইয়াতে যোনজন অথৰ হয়, এইবাৰ 2024 চনত কিমান দিছে, 5 লাখ টকা দিছে। আৰু যোনজন পাব্লিছাৰ হয়, পাব্লিছাৰ কোন, যোনটো য়ছে দৰ্জে থংচি, যোনখন ধাৰ আৰু অন্যান্য গল্পৰ পাব্লিছাৰ এৱাৰ্ড কোনে পাইছে, পাব্লিছাৰ এৱাৰ্ড পাইছে বনলতা প্ৰকাশনে। বনলতা প্ৰকাশনৰ কোনে পাইছে, অনন্ত হাজৰিকাই পাইছে। আৰু তেওঁ কিমান পাইছে, 3 লাখ টকা পাইছে
এবাৰ চেঞ্জ কৰি দিলে মানে 5 লাখ টকা যোনজন অথৰ আৰু পাব্লিচাৰ এৱাৰ্ড মানে প্ৰকাশন পৰিষদ সাহিত্য বঁটা আৰু 3 লাখ টকা কাক দিছে পাব্লিচাৰ এৱাৰ্ড প্ৰকাশক বঁটা একেই ইয়াতে যোনটো এৱাৰ্ড বাকিখিনি গোটেইখিনি একেই এটা সাইটেশন এখন সাইটেশন দিছে এখন অংগবস্ত্ৰ মানে গামোচা দিছে আৰু এটা বান্ডল অফ কালেকশ্যন অফ বুক দিছে মানে বান্ডল অফ বুকছ তাৰপিছতে আহিলে আন এটা লিটাৰেৰী এৱাৰ্ড অফ আছাম প্ৰবীণা শইকীয়া বঁটা প্ৰবীণা শইকীয়া এৱাৰ্ড প্ৰবীণা শইকীয়া বঁটা এইটো কোনে দিয়ে অসম লেখিকা সংস্থাই দিয়ে হয়নে অসম লেখিকা সংস্থা হয়নে অসম লেখিকা সংস্থাই দিয়ে আৰু অসম লেখিকা সংস্থা কিমান চনত প্ৰতিষ্ঠা হৈছিলে আপোনালোকে কমেণ্টত জনাব আৰু প্ৰবীণা শইকীয়া হৈছে লেট চন্দ্ৰপ্ৰসাদ শইকীয়াৰ পত্নী আৰু চন্দ্ৰপ্ৰসাদ শইকীয়াৰ লগতে কোপাৰেশ্যন কৰি পিনি তেওঁলোকে এইটো 1999 চনৰ পৰা দি আহিছে 1999 চনৰ পৰা দি আহিছে আৰু এইটো আছামিজ ওমেন ৰাইটাৰক দিয়া হয়নে ওমেন ৰাইটাৰকে দিয়া হয় যোনটো এৱাৰ্ড হয় এৱাৰ্ডটো কিহে গঠিত এখন প্ৰশংসা পত্ৰ থাকে ইয়াতে এটা ট্ৰফি থাকে আৰু 10,000 টকা কেছ থাকে ইয়াৰ ফাৰ্ষ্ট ৰেচিপিয়েণ্ট হৈছে নীলিমা দত্ত ইয়াৰে most recent যোনজন পাইছে সেইটো গম পোৱা হোৱা নাই কিন্তু প্ৰথম গৰাকী হৈছে নীলিমা দত্ত তাৰপিছতে আহিলে মুনীন বৰকটকী লিটাৰেৰী এৱাৰ্ড মুনীন বৰকটকী লিটাৰেৰী এৱাৰ্ড মুনীন বৰকটকী লিটাৰেৰী এৱাৰ্ডটো আপোনাৰ ইয়ং আৰু প্ৰমিচিং ৰাইটাৰ দিয়া হয় এই এৱাৰ্ডটো পাবলৈ হ'লে 40 বছৰ বা তাৰ কম হ'ব লাগিব মানে 40 বছৰ মেক্সিমাম হয়নে বিল' দ্য এজ অফ 40 years আৰু এইটো 1995 চনৰ পৰা দি থকা হৈছে ইয়াতে তোমাৰ 25,000 টকা কেছ এটা সাইটেশন আৰু এটা প্লেক মানে এখন ট্ৰফি এটা প্লেক থাকে মেডেল প্ৰথম ৰেচিপিয়েণ্টজন হ'ল মুনীন বৰকটকী এৱাৰ্ডৰ প্ৰথম ৰেচিপিয়েণ্ট আছিলে ফাৰ্ষ্ট আছিলে ডক্টৰ ৰবীন শৰ্মা কি কিতাপৰ বাবে পাইছিলে পঞ্চাৰ পাচেলি আৰু কোনে পাইছিলে শিৱানন্দ কাকতি তেওঁ পাইছিলে অমৃত আৰু most recent বুলি ক'বলৈ গ'লে 2024 চনত দিছে most recent 2024 চনত দিছে আৰু ইয়াকে কাক দিছে পাপৰি বৰ্মনক দিছে মানে 2024 চনত দুটা এৱাৰ্ড দিছে 2024 চনত মানে 2023 চনৰ বাবেও দিছে আৰু 2024 চনৰ বাবেও দিছে দুইটা এৱাৰ্ড লগতে দিছে 2023 চনৰ বাবে পাইছে নয়নজ্যোতি শৰ্মাই কিহৰ কাৰণে পাইছে জাল কটা জুই বাবে আৰু 2024 চনত পাইছে পাপৰি বৰ্মন কিহৰ কাৰণে পাইছে পৰুৱা পোহনীয়া তেওঁ কিহৰ বাবে পাইছে পৰুৱা পোহনীয়া এইটো শ্বৰ্ট ষ্টৰি এইটো হৈছে শ্বৰ্ট ষ্টৰি
তাৰপিছত সাহিত্য একাডেমি যোনটো অসম সাহিত্য সভাই দুটা ফেলোশ্বিপ আগবঢ়ায়। এটা হৈছে সদস্য মহীয়ান, এটা হৈছে সাহিত্যাচাৰ্য। ফাৰ্ষ্ট আমি সাহিত্যাচাৰ্যটো চাই লওঁ। সাহিত্যাচাৰ্যটো হৈছে এটা অনাৰাৰী টাইটেল, হয়নে? এটা অনাৰাৰী টাইটেল, সাহিত্যাচাৰ্যৰ ফাৰ্ষ্ট ৰিচিপিয়েণ্টজন হৈছে 1982 দিছিলে। কাক দিছিলে? মিত্ৰদেৱ মহন্তক দিছিলে আৰু অতুল চন্দ্ৰ হাজৰিকা, দুজনক দিছিলে। মিত্ৰদেৱ মহন্ত আৰু অতুল চন্দ্ৰ হাজৰিকা। দিছে। আৰু মষ্ট ৰিচেণ্ট 2024 চনত দিছে। 1982 চনত প্ৰথম দিছিলে। কাক দিছিলে? মিত্ৰদেৱ মহন্ত আৰু অতুল চন্দ্ৰ হাজৰিকা। আৰু মষ্ট ৰিচেণ্ট 2024 চনত দিছে। মষ্ট ৰিচেণ্ট সাহিত্যাচাৰ্য বঁটা কাক দিছে? ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ 3জন প্ৰফেচৰক দিছে। কাক দিছে? ডক্টৰ আনন্দ বৰমুদৈ, ডক্টৰ কৰবী ডেকা হাজৰিকা আৰু ডক্টৰ ভীমকান্ত বৰুৱা। এইকেইজনক দিছে। ডক্টৰ আনন্দ বৰমুদৈ, ডক্টৰ কৰবী ডেকা হাজৰিকা, ডক্টৰ ভীমকান্ত বৰুৱা। সদস্য মহীয়ান, এইটো ফাৰ্ষ্ট ৰিচিপিয়েণ্ট 1995 দিছিলে। আৰু ইয়াৰ ফাৰ্ষ্ট ৰিচিপিয়েণ্ট আছিলে কৃষ্ণকান্ত সন্দিকৈ। আৰু মষ্ট ৰিচেণ্টৰ কথা মই নাপালোঁ ক'তো, মষ্ট ৰিচেণ্ট কোনে পাইছে। কিন্তু ফাৰ্ষ্ট ৰিচিপিয়েণ্ট এইটো ইম্পৰ্টেণ্ট হ'ব, সদস্য মহীয়ান কৃষ্ণকান্ত সন্দিকৈ, যিহেতু এজনে পাইছিলে অহাৰ চান্স বেছি থাকে। আৰু সাহিত্যাচাৰ্যৰ ফাৰ্ষ্ট ৰিচিপিয়েণ্ট কোন আছিলে? মিত্ৰদেৱ মহন্ত আৰু অতুল চন্দ্ৰ হাজৰিকা। চ' অসমৰ লিটাৰেৰী এৱাৰ্ড ইমানখিনি আছিলে। চ' আজি আমি লিটাৰেৰী এৱাৰ্ডছ গোটেইখিনি আমি ফাৰ্ষ্ট পাৰ্টত আমি নেশ্যনেলটো চালোঁ। টপিক 1ত। তাৰপিছত চালোঁ আমি ইণ্টাৰনেশ্যনেল, টপিক 2। থাৰ্ড চালোঁ আমি ষ্টেট, টপিক 3। ইয়াৰ পিছত আমি ৰিভলিউশ্যন অফ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী আমি পঢ়িম। ইয়াৰ পিছৰ টপিকটো হ'ব, টপিক 4টো হ'ব ৰিভলিউশ্যন অফ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী। আমি এইটো টপিক 4 হ'লেও টপিক 4 পাৰ্ট 1 পাৰ্ট 2কে আহিব, যিহেতু বহুত ডাঙৰ। পাৰ্ট 1 পাৰ্ট 2কে আহিব, যিহেতু এইটো বহুত দীঘল টপিক হ'ব। গতিকে টপিকটো একেটাই থ'ম, টপিক 4 থ'ম, কিন্তু পাৰ্ট 1 পাৰ্ট 2কে আহিব। আৰু এটা টপিক এটা ভিডিঅ' যদিও হয়, তথাপিও এইটো বহুত ডাঙৰ টপিক হৈছে। 2 ঘণ্টা 3 ঘণ্টাৰ ভিডিঅ' বনি যাব যদি ভালকৈ বনোৱা হয়। নোটটো বহুত ভালকৈ বনোৱা হৈছে। গতিকে যেনেদৰে আপোনাৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ যোনখিনি এইবাৰ এক্সামবিলাকত অহা গৈছে, ভৱেন্দ্ৰনাথ শইকীয়াৰ যিকোনো এখন ফিল্মৰ নাম দি দিয়ে, তাতে আপোনালোকৰ কোনটো ষ্টৰী বা কোনখন নভেলৰ লগত জড়িত সেইটো লিখিব দিয়ে। সেইখিনিও বস্তু মই ভালদৰে লিখা হৈছে। আৰু লগতে জাহ্নু বৰুৱা হওক, হয়নে,
প্ৰথমৰ পৰা 1955 চনৰ পৰা পিয়লি ফুকনৰ পৰা আদি কৰি গোটেইখিনি যোনে যোনে পাইছে গোটেইখিনি বনোৱা হৈছে আৰু কমেণ্টত আপোনালোকে মই যোনটো সুধিছিলোঁ যে সেইটো উত্তৰ দিব বুলি আশা কৰিছোঁ আৰু ইয়াতে আজিলৈ ইমানেই ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' আজিলৈ ইমানেই ধন্যবাদ